লৰেন্স বিষ্ণুৰ নামত সালমান খানক ভুৱা ভাবুকি দি গ্ৰেফতাৰ জামছেদপুৰৰ শাক-পাচলি বিক্ৰেতা শেখ হুছেইন। জামছেদপুৰ বজাৰৰ শাক-পাচলি বিক্ৰী কৰে শেখ হুছেইনে। লৰেন্স বিষ্ণুৰ নামত সালমান খানৰ পৰা 5 কোটি টকা বিচাৰিছিল শেখ হুছেইনে। বাবা সিদ্দিকীকৈও ভয়ংকৰ পৰিস্থিতি হ'ব বুলি ভাবুকি দিছিল। ভাবুকি দি 5 কোটি টকা বিচাৰিছিল সালমান খানৰ পৰা। ইতিমধ্যে সালমান খানক লৈ আহিছে মৃত্যুৰ ভাবুকি। ভাবুকি দিছে লৰেন্স বিষ্ণুই গেঙে। লৰেন্স বিষ্ণুই গেঙে মৃত্যুৰ ভাবুকি দিয়াৰ পিছতে এক প্ৰকাৰৰ কটকটীয়া নিৰাপত্তাৰ মাজত ফুৰিছে এতিয়া সালমান খান। চিন্তিত হৈছে মুম্বাই আৰক্ষী। এটাৰ পিছত আন এটা ভাবুকি আহিবলৈ ধৰিছে এতিয়া সালমান খানলৈ। দিনক দিনে বৃদ্ধি কৰা হৈছে সালমান খানৰ নিৰাপত্তা। লৰেন্স বিষ্ণুই গেঙে সালমান খানক লৈ ভাবুকি আৰু মুম্বাইৰ আৰক্ষী চিন্তিত হৈ থকাৰ সময়তে আন এটা মেছেজ মুম্বাই আৰক্ষীলৈ আহিছিল। মেছেজটোত উল্লেখ থকা আছিল বাবা সিদ্দিকীতকৈও ভয়ংকৰ পৰিস্থিতি হ'ব সালমান খানৰ। যদিহে সেই পৰিস্থিতি হ'ব নালাগে তেনেহ'লে সেই সংঘাতৰ অৱক্ষণ ঘটাবলৈ 5 কোটি টকা দাবী কৰিছিল SMS-টোত। তাৰ পিছতেই এক প্ৰকাৰৰ পুনৰ চিন্তিত হৈছিল মুম্বাই আৰক্ষী। বৃদ্ধি কৰা হৈছিল আৰু অধিক নিৰাপত্তা সালমান খানৰ। সালমান খানেও ক্ৰয় কৰিছিল কেইবা কোটি টকা খৰচ কৰি বুলেট প্ৰুফ বাহন। বাহনখন অনা হৈছিল ডুবাইৰ পৰা আৰু সেই মেছেজটো অজ্ঞাত স্থানৰ পৰা অহাৰ লগে লগে চিন্তিত হৈ পৰিছিল মুম্বাই আৰক্ষী আৰু তাৰ পিছতেই সেই SMS-টোৰ ওপৰত ভিত্তি কৰি অভিযান আৰম্ভ কৰিছিল মুম্বাই আৰক্ষী। আৰু ইতিমধ্যে অভিযানত জামছেদপুৰ বজাৰৰ শাক-পাচলি বিক্ৰী কৰা শেখ হুছেইন নামৰ এজন যুৱকক গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে মুম্বাই আৰক্ষী। যিগৰাকী যুৱক ভুৱা আছিল, যুৱকজন নাছিল বিষ্ণুই গেঙৰ সদস্য। অজ্ঞাত স্থানৰ পৰা যুৱকজনে পঠাইছিল মুম্বাই আৰক্ষীলৈ মেছেজ আৰু তাৰ পিছতেই অভিযান চলাই ইতিমধ্যে লৰেন্স বিষ্ণুৰ নামত সালমান খানৰ পৰা 5 কোটি টকা বিচৰা জামছেদপুৰ বজাৰৰ শাক-পাচলি বিক্ৰী কৰা শেখ হুছেইনক গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে মুম্বাই আৰক্ষী। নিউজ ডেস্ক, নিউজ MD।